উত্তৰ অসমৰ উচ্চ শিক্ষাৰ আগশাৰী অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয় বিদ্যালয় সপ্তাহ উপলক্ষে 12 দশনীয়া কাৰ্যসূচী বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অসমৰ সকলো জাতি জনগোষ্ঠীৰ কৃষি সংস্কৃতিৰ প্ৰতিফলন ঘটে এই শোভাযাত্ৰাত আৰু সুন্দৰ দৃশ্য আমাৰ দেখুৱাব আমাৰ সাংবাদিক হেমন্ত শইকীয়া উত্তৰ অসমৰ আগশাৰী অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ আজি বিদ্যালয় সপ্তাহ উপলক্ষে এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হৈছে আপুনি দেখিবলৈ পাইছে এই সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এক আকৰ্ষণীয় এই তেওঁলোকে আচলতে নাম গাই প্ৰথমটো নাম গাই তেওঁলোকে নাম কীৰ্তনেৰে তেওঁলোকে আগবাঢ়িছে তাৰ পিছে পিছে এয়া দেখিবলৈ পাইছে আপোনাৰ বিহু আচলতে এয়া দেখিবলৈ পাইছে তেওঁলোকে গৰু বিহুৰ যি দৃশ্য সেই দৃশ্য তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিছে তাৰোপৰি বহাগ বিহুৰ এই আপোনালোকে দেখিছে এইসকল কলেজৰ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এয়া তেওঁলোকে এয়া বিহু মাৰি মাৰি তেওঁলোকে আগবাঢ়িছে থেংক ইউ গোসাই বিহুৰ দৃশ্য আচলতে এই গোসাই বিহু তেওঁলোকে দেখুৱাব বিচাৰিছে তাৰপৰা এয়া কাতি বিহু এয়া কাতি বিহুৰে যিদৰে আচলতে তুলসীৰ তলত যিদৰে চাকি দি যিদৰে পূজা কৰা হয় তুলসী পূজা কাতি বিহু সেই দৃশ্য দেখুৱাইছে তাৰপৰা এয়া মাঘৰ বিহুত কিদৰে আচলতে এয়া দেখিবলৈ পাইছে তেওঁলোকে এয়া দেখিবলৈ পাইছে যে তেওঁলোকে পিঠাগুড়ি খুন্দা যি দৃশ্য ঢেঁকীত পিঠাগুড়ি খুন্দা সেই দৃশ্য তেওঁলোকে দেখুৱাব বিচাৰিছে তাৰপৰা এয়া খোলা পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু সকলো আচলতে তেওঁলোকে লৈ গৈছে বিহুত যিহেতু এইবিলাক ব্যৱহাৰ কৰা হয় বিহু পিঠা পনা তাৰ পিছে পিছে এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া তেওঁলোকে আৰু এক দৃশ্য এয়া দেখুৱাইছে যে যিটো মাঘৰ বিহু আচলতে মাঘৰ বিহুৰ দৃশ্য মাঘৰ বিহুত যিদৰে আপোনাৰ যিখিনি কৰা হয় নীতি নিয়ম সেইখিনি দেখুওৱা হৈছে তাৰ পিছে পিছে আপোনালোকে দেখিবলৈ পাইছে নৃত্য সেয়া বাগৰুম্বা দেখুৱাইছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।